প্ৰত্যেকটো কম্পিটিটিভ এক্সামত টাইম আৰু ৱৰ্কৰ এটা বা দুটা কুৱেশ্যন আহে। টাইম আৰু ৱৰ্কৰ কুৱেশ্যনবোৰ কৰাৰ আগতে প্ৰশ্নটো আমি প্ৰথমতে ভালদৰে পঢ়ি বুজি ল'ব লাগিব। টাইম আৰু ৱৰ্ক কুৱেশ্যন এনচাৰবোৰ শ্বৰ্ট ৰেকৰ্ড কৰাৰ আগতে আমি কেইটামান পইণ্ট জানি ল'ব লাগিব। এই পইণ্ট কেইটা জানিবলৈ আমি এটা উদাহৰণ লওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে টাইম আৰু ৱৰ্কৰ যিকোনো মেথছ 10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিব। আমাৰ উদাহৰণটো হ'ল ইফ M1 men can do W1 work in D1 days working T1 times and M2 men can do W2 work in D2 days working T2 times। এই উদাহৰণটোত আমি দুটা পাৰ্ট দেখিবলৈ পাইছোঁ। ইয়াৰ প্ৰথম পাৰ্টটোক 1ৰে সূচাম আৰু দ্বিতীয় পাৰ্টটো আমি 2ৰে সূচাম। প্ৰথম পাৰ্টটোৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ ভিডিঅ'টোৰ বাওঁফালে দেখুৱাইছোঁ। ইয়াত মেন M1ৰে সূচা হৈছে, ৱৰ্ক W1ৰে সূচা হৈছে, ডে D1ৰে সূচা হৈছে আৰু টাইম T1ৰে সূচোৱা হৈছে। ঠিক তেনেদৰে ভিডিঅ'টোৰ সোঁফালে দ্বিতীয় পাৰ্টটোৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ দেখুৱাইছোঁ। ইয়াত মেন M2ৰে সূচোৱা হৈছে, ৱৰ্ক W2ৰে সূচোৱা হৈছে, ডে D2ৰে সূচোৱা হৈছে আৰু টাইম T2ৰে সূচোৱা হৈছে। এই পইণ্টকেইটাৰ ব্যৱহাৰ কৰি আমি এটা সূত্ৰ পাম আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি আমি টাইম এণ্ড ৱৰ্কৰ গণিতবোৰ কৰিবলৈ চেষ্টা কৰিম। সূত্ৰটো হ'ল M1 into D1 into T1 into W2 ইজুকেল M2 into D2 into T2 into W1। আহক বন্ধুসকল, আমি এই ভিডিঅ'টোত 3টা উদাহৰণ ল'ম আৰু এই 3টা উদাহৰণ আমি এইমাত্ৰ শিকি উঠা সূত্ৰটোৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল 16 men can do a piece of work in 10 days. How many men are needed to complete the work in 40 days? অৰ্থাৎ 16জন মানুহে এটা কাম 10 দিনত কৰিব পাৰে। তেতিয়াহ'লে সেই কামটো যদি 40 দিনত কৰিব বিচাৰে তেতিয়াহ'লে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? ভালদৰে মন কৰিলে দেখিম যে এই কুৱেশ্যনটো দুটা পাৰ্ট আছে আৰু দুয়োটা পাৰ্টতে মানুহ আৰু ডে দিনৰ কথা কোৱা হৈছে। গতিকে আমি প্ৰথম পাৰ্টটোৰ পৰা লিখিব পাৰিম যে প্ৰথম পাৰ্টটোত কি আছিল, মানুহ কিমান আছিল, মানুহ আছিল 16 আৰু প্ৰথম পাৰ্টটোত ডে কিমান আছিল, ডেজ আছিল 10 ডেজ। আৰু দ্বিতীয় পাৰ্টটোত কি কৈছে, মেন কৈছে কি হাউ মেনি মেন, অৰ্থাৎ মানুহৰ সংখ্যাটো ওলাব দিছে। গতিকে দ্বিতীয় পাৰ্টটোত মানুহৰ সংখ্যাটো নাই, কুৱেশ্যন মাৰ্ক। আৰু দ্বিতীয় পাৰ্টটোত কি কোৱা হৈছে 40 ডেজ, অৰ্থাৎ ডে কিমান দিয়া হৈছে, 40 ডে দিয়া হৈছে। গতিকে আমি যদি এই আগত শিকোৱা সূত্ৰটো যদি আমি যদি সূত্ৰটোত চাব যাওঁ তেতিয়াহ'লে প্ৰথম পাৰ্টটোৰ পৰা আমি কি পাম, M1 পাম আৰু কি পাম, D1 পাম। ইজুকেল দ্বিতীয় পাৰ্টটোত আমি কি পাম, M2 পাম পূৰণ D2 পাম। আমাক ওলাব দিছে কি, M2 ওলাব দিছে। গতিকে আমি কি কৰিম, M1 আৰু D1 ইফালে ৰাখি D2 M2 যিহেতু আমাক M2 ওলাব দিছে গতিকে আমি M2টো এক চাইডত ৰাখি থম। এতিয়া আমি ইয়াৰ মানবোৰ বহাই দিম। M1ৰ মান কিমান আছিল, 16 আছিল। D1ৰ মান কিমান আছিল, 10। D2ৰ মান কিমান আছিল, 40 ইজুকেল M2। 0 0 কাটা যাব, 4 1 গুণ 4, 4 4 গুণ 16, 4 M2। অৰ্থাৎ 40 দিনত যদি সেই কামটো কৰিবলৈ যায় 4জন মানুহৰ প্ৰয়োজন হ'ব। এই নিয়মটো জনাৰ পিছত আপোনালোকে এই অংকটো 5 ছেকেণ্ডৰ ভিতৰত বা 10 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰিব। কেনেকৈ কৰিব, প্ৰথম পাৰ্টত যি আছে, প্ৰথম পাৰ্টত কি আছে, 16 আৰু 10 আছে, 16 আৰু 10 পূৰণ কৰি দিব আৰু ছেকেণ্ড পাৰ্টত কি আছে, 40 আছে, 40ৰে ডিভাইড কৰি দিব। এতিয়া 0 0 কাটা যাব, 4 ইজুকেল টু 4 হৈ গ'ল। দ্বিতীয় কুৱেশ্যনটো হ'ল 40 men cut 60 trees in 8 hours. If 8 men leaves the job, how many trees will be cut in 12 hours?
অৰ্থাৎ 40 জন মানুহে 8 ঘণ্টাত 60ডাল গছ কাটিব পাৰে। যদি 8 জন মানুহে জবটো এৰি গুচি যায় তেতিয়াহ'লে 12 ঘণ্টাত বাকী থকা মানুহে কিমানডাল গছ কাটিব পাৰিব? এই কুৱেশ্যনটোৰ দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো হ'ল 40 men cut 60 trees in 8 hours, অৰ্থাৎ 40 জন মানুহে 8 ঘণ্টাত 60ডাল গছ কাটিব পাৰে। যদি 8 জন মানুহ তাৰ পৰা গুচি যায় তেতিয়াহ'লে কেইডাল গছ কাটিব? 12 ঘণ্টাত। এই প্ৰথম পাৰ্টটোত যদি আমি চাব যাওঁ, প্ৰথম পাৰ্টটোত মানুহ কিমানজন আছিল? 40 জন আছিল। টাইম কিমান লাগিছিল? 8 ঘণ্টা লাগিছিল। আৰু W1 অৰ্থাৎ কিমানডাল গছ কাটিছিল, কিমান ৱৰ্ক কৰিছিল? 60ডাল গছ কাটিছিল। ঠিক তেনেকৈ আমি দ্বিতীয় পাৰ্টটো চাম। দ্বিতীয় পাৰ্টটোত কিমানজন মানুহ আছিল? 8 জন মানুহ যদি গুচি যায়, অৰ্থাৎ আগত 40 জন আছিল, তাৰে পৰা যদি 8 জন গুচি যায় কিমানজন থাকিব? 32 জন থাকিব। আৰু কিমান টাইম দিয়া আছে? 12 ঘণ্টা দিয়া আছে। গতিকে এইটো কিমান হ'ব? 12 ঘণ্টা। আৰু আমাক এতিয়া ওলাব কি দিছে? W2 অৰ্থাৎ কিমানডাল 8 জন মানুহ গুচি যোৱাৰ পিছত কিমানডাল গছ কাটিব। এই অংকটো কৰাৰ আগতে আমি প্ৰথমতে সূত্ৰটো পাতি ল'ম। এতিয়া আমি সূত্ৰটোলৈ মন কৰিম। সূত্ৰটো হৈছে M1 T1 W2 আৰু ইজুকেল টু M2 T2 W1। এতিয়া আমাক ওলাব দিছে কি? W2 ওলাব দিছে। গতিকে ইয়াত W2টো আমি ইয়াতে ৰাখিম। ইয়াতে ৰাখি বাকীখিনি সমান চিনৰ পিছফালে বাহিৰ কৰি দিম। এতিয়া M2ৰ মান কিমান? 32, T2ৰ মান কিমান? 12 আৰু W1ৰ মান কিমান? W1ৰ মান হৈছে 60। M1ৰ মান কিমান? 40 আৰু T1ৰ মান কিমান? 8। এতিয়া আমি কটাকটি কৰিম যে ইয়াতে এটা 0 আছে, ইয়াতে এটা 0 আছে, আমি কাটি দিম। 8 × 32 কটা কাটি যাব। গতিকে 8 × 8 8 4 × 32 4 × 4 4 × 4 থাকিল কিমান? 12 পূৰণ 6 12 6 গুণ কিমান? 72। অৰ্থাৎ 72ডাল গছ কাটিব। আকৌ এটা উদাহৰণ চাম। 5 men can prepare 10 toys in 6 days working 6 hours a day. Then in how many days can 12 men prepare 16 toys working 8 hours a day? অৰ্থাৎ 5 জন মানুহে 10টা পুতলা 6 দিনত 6 ঘণ্টাকৈ কৰি বনাব পাৰে। তেতিয়াহ'লে 12 জন মানুহে 16টা পুতলা দিনত 8 ঘণ্টাকৈ বনাবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব? 3 নম্বৰ উদাহৰণটো আমি অতি কম সময়ৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিম। যে প্ৰথম পাৰ্টটোত মানুহ কিমানজন আছে? 5 জন আছে। 5 men prepare 10 toys, অৰ্থাৎ কিমানটা পুতলা বনায়? 10টা পুতলা বনায়। গতিকে 10টা পুতলা বনোৱাটো কি হ'ব? W1 হ'ব। আৰু সেইটো হ'ব কিমান? W অৰ্থাৎ ৱৰ্ক। W মানে হ'ল ৱৰ্ক কিমান কৰে? 10টা পুতলা কৰে। ইন 6 days অৰ্থাৎ ডে কিমান? 6 ৱৰ্কিং 6 hours a day, কিমান ঘণ্টাকৈ কৰিছিল? 6 ঘণ্টাকৈ কৰিছিল। দেন এবাৰ ছেকেণ্ড পাৰ্টটো চাওঁ। ইন হাউ মেনি ডেজ কেন 12 men, মানুহ কিমানজন আছে? 12 জন আছে। 16 toys অৰ্থাৎ কিমান কাম কৰিছে? 16টা পুতলা বনাব। গতিকে 16 হ'ল W2। ৱৰ্কিং 8 hours অৰ্থাৎ টাইম কিমান সময় লাগিছে? 8 ঘণ্টাকৈ লাগিছে। গতিকে ডে ওলাব দিছে। অৰ্থাৎ এইটোত হাউ মেনি ডেজ, অৰ্থাৎ আমাক এই বছৰটোত দিন ওলাব দিছে। যদি আমাক দিন ওলাব দিছে, আমি সূত্ৰটো ফ'ল' কৰিম। যে সূত্ৰটোত কি আছিল? আমি চাম যে আমাক কোনটো পাৰ্টত লাগে? প্ৰথম পাৰ্টটোত লাগে নে দ্বিতীয় পাৰ্টটোত উত্তৰ ওলাব লাগে? আমি দেখিলোঁ ইয়াত দ্বিতীয় পাৰ্টটোত উত্তৰ ওলাব লাগে। গতিকে প্ৰথম পাৰ্টত যিমানকেইটা আছে গোটেইকেইটা পূৰণ কৰি দিম। 5 6 6 হ'ল। আৰু দ্বিতীয় পাৰ্টত যি আছে সেইকেইটা পূৰণ কৰিম তলত ডিভাইড কৰি। 8 10। এতিয়া আমি কটাকটি কৰিম। 5 × 5 5 5 × 5 5 2 × 10 2 × 2 2 3 × 6 6 × 6 6 2 × 12 8 × 8 8 2 × 16 2 × 2 2 × 2। অৰ্থাৎ এক কটাকটি কৰিলে আমি কিমান পাম? 3। অৰ্থাৎ কিমান দিনত কাম কৰিব? 3 দিনত কাম কৰিব। ধন্যবাদ।